Hi guys, good morning and welcome back to my channel. সকলোকে মোৰ জানাতলৈ আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজি হৈছে মহাশিৱৰাত্ৰি। শিৱৰাত্ৰিৰ সকলোকে বহুত শুভকামনা জনালো যাতে বাবাই সকলোৱে মনৰ আশা পূৰণ কৰে আৰু এতিয়া ওলাই আছো আমি শিৱ মন্দিৰত যাবলৈ বৌ মই আৰু ভন্টি যাম তাকে ওলাই লওঁ ভিডিওটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছো চাই থাকিব ভিডিওটো শেষলৈকে ৰেডি হৈ গলো আৰু ইয়াৰ পৰা বৌ মই আৰু চঞ্চনী যাম আধা ৰাস্তাৰ পৰা মামাৰ ছোৱালী যাব আমাৰ লগত তাত গৈ আপোনালোকক দেখুৱাম মন্দিৰৰ পৰিৱেশ কেনেকুৱা চাই থাকক ভিডিওটো শেষলৈকে চঞ্চনী চাওঁ আপুনি চাওঁচোন ফাইনালি মন্দিৰ আহি পাই গলো আৰু এনেকুৱা কিবা এটা আহিলে মনটো খুব বহুত বেছি মানে ভাল লাগি থাকে আৰু এতিয়া মন্দিৰৰ ভিতৰত যাম বন্তি ইয়াৰ পৰা লৈ লওঁ ইয়াতে ঘিউ বন্তি আছে আৰু লগতে তেলৰ বন্তিও আছে আমি তেলৰ বন্তিকে একছ লৈছো আৰু এতিয়া মন্দিৰৰ ভিতৰত সোমাই যাওঁ দেখুৱাই থাকিম আপোনালোকক আমাৰ বন্তি দিয়া হৈ গল আৰু মন্দিৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক অলপ দেখুৱাই দিছো একেলগে বহুত কিগছ বন্তি জ্বলি থাকিলে বহুত বেছি ধুনীয়া লাগে দেখিব আৰু আমাৰ বন্তি দিয়া হৈ গল যেতিয়া আমি এতিয়া ঘৰত যাম চাই থাকক ভিডিওটো শেষলৈকে A few moments later মন্দিৰৰ পৰা আহি পাই গলো আৰু তাত মন্দিৰৰ পৰিৱেশটো আপোনালোকক অলপ দেখুৱালো আৰু যদি আজি ভিডিওটো ভাল লাগিল তেনেহলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আজি ভিডিওটো ইমানখিনি শেষ কৰিছো বাই বাই